Hello everyone, নমস্কাৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ এণ্ড ওয়েলকাম টু আৱাৰ চেনেল OrongeDoronge। মালিনী থানৰ মহত্বৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোকে যথেষ্ট মৰম দিছে তাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো বাসুদেৱ থান আৰু হাবুঙৰ সম্পৰ্কত দিয়া হৈছে। এই ভিডিঅ'টো হৈছে পাৰ্ট 2 আৰু আজি পাৰ্ট 2 ভিডিঅ'টো আগবঢ়াই দিবলৈ লৈছো। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চাই পিনি কেনেকুৱা পালে সেয়া জনাবলৈ নেপাহৰিব। লগতে লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া আমি এই সেউজীয়াবোৰৰ সৈতে আগবাঢ়ি গৈ আছো বাসুদেৱ থানলৈ। চাওকচোন আমাৰ অসমখন কিমান ধুনীয়া, চাৰিওফালে সেউজীয়া, মাথো সেউজীয়া। এতিয়া আমি ঐতিহাসিক ঢকুৱাখানাৰ ফাটবিহু তলি পাইছোহি আৰু ইয়াতে ভাবিলোঁ অকণমান ভিডিঅ' বনাই লওঁ আৰু আপোনালোককো দেখাওঁ। এয়া মূল গেটখন আৰু ইয়াৰ ভিতৰতেই অনুষ্ঠিত হয় ফাটবিহু। আৰু ইয়াত এই ফাটবিহু তলিতে গছৰ তলে বিহু মৰা হয়। বহুত মানুহ হয়, বিভিন্ন মানুহ আহে বহুত দূৰৰ পৰাও, আপোনালোকে জানে চাগে। আৰু কেতিয়াবা আহিম, ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি গৈ থাকোঁ, নহ'লে এফালেও দেৰি হৈ যাব আৰু ভালদৰে আপোনালোকক মালিনী থান দেখাব নোৱাৰিলোঁ, অলপহে ভিডিঅ' কৰিব পাৰিলোঁ যিহেতু সময়টো বহুত কম আৰু বাসুদেৱ থানলৈ যাবলৈ হ'লেও বহুত সময় লাগিব। সেইবাবে আমি গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নেপাহৰিব। লগতে লাইক এটা কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আমি আহি পিনি এতিয়া বাসুদেৱ থান পাই গৈছোঁহি আৰু বাসুদেৱ থানক আচলতে নৰুৱা সত্ৰ বুলিও কোৱা হয়। এতিয়া আহি পিনি পাইছোঁহি। মন্দিৰৰ কাষতে দোকানৰ পৰা আমি শৰাইৰ বাবে বস্তুখিনি লৈ লৈছোঁ আৰু সকলো বস্তু ইয়াত উপলব্ধ আছে, আপোনালোকে ইয়াৰ পৰাই ল'ব পাৰিব। লখিমপুৰ জিলাৰ ঢকুৱাখানাত এই বুৰঞ্জী প্ৰসিদ্ধ থান অৱস্থিত আৰু ইয়াক নৰুৱা সত্ৰ বা লাওমুৰা সত্ৰ হিচাপেও জনা যায়। লোকবিশ্বাস অনুসৰি ৰুক্মিণীয়ে বাসুদেৱক পতি হিচাপে পাবলৈ নিজ হাতেৰে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি তৈয়াৰ কৰি এই ঠাইতে পূজা কৰিছিল বুলি জানিবলৈ পোৱা যায়। প্ৰচলিত প্ৰবাদ অনুসৰি শ্ৰীমন্ত শংকৰদেৱে দুৱাহাত বেলগুৰিৰ পৰা উজাই নাইবা ভটিয়াই আহোঁতে এই ঠাইত খন্তেক সময় বিশ্ৰাম কৰিছিল আৰু তেতিয়া ভকতসকলক তেওঁ খাদ্যৰ বাবে ওচৰৰ হাবি বননি আদিৰ পৰা ফল-মূল, শাক-পাচলি আদি সংগ্ৰহ কৰিবৰ কাৰণে পঠাইছিল। আৰু ভকতে যেতিয়া ৰৌমাৰী বিলৰ পৰা পানী আনিব গৈছিল তেতিয়া এটা কালসৰ্পক এটা ভেকুলীয়ে খাই থকা দেখিছিল আৰু সেই কথা শ্ৰীমন্ত শংকৰদেৱক কৈছিল। তেতিয়াই গুৰুজনাই কৈছিল যে এই ঠাইখন পাছলৈ এক পবিত্ৰ ভূমি হিচাপে প্ৰতিষ্ঠিত হ'ব আৰু সেয়ে সেই ঠাইৰ মহত্ব আছে বুলি তেওঁ অনুভৱ কৰি সেই ঠাইতে এগছি বন্তি জ্বলাইছিল। এই থানত সেৱা জনালে ভক্তসকলৰ মনৰ ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। আমি বাসুদেৱ থানৰ পৰা ওলালোঁ আৰু ওলাই এতিয়া আমি ৰুমলৈ গৈ আছোঁ। কিন্তু আমি যিহেতু হাইৱেৰ পৰা বেছি দূৰ নহয়, প্ৰায় হাইৱেৰ পৰা বেছি দূৰ নহয়, প্ৰায় 5-6 কিলোমিটাৰমান হ'ব। সেইবাবে আমি বটামাৰী হৈ পিনি হাবুঙত সোমাই যাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকক হাবুঙখন অকণমান দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া বটামাৰী তিনিআলিৰ পৰা হাবুঙলৈ সোমাই আহিছোঁ আৰু ৰাস্তাটো প্ৰায় 3 কিলোমিটাৰমান গ'লেই আমি হাবুঙত গৈ উপস্থিত হ'ম। আপোনালোকে বটামাৰী তিনিআলিৰ পৰাও আহিব পাৰিব নাইবা মাছখোৱা ৰোড হৈও হাবুঙলৈ আহিব পাৰিব। হাবুং হ'ল আহোমসকলৰ দ্বিতীয়খন অস্থায়ী ৰাজধানী আৰু 1239 চনত স্বৰ্গদেউ চুকাফাই এই ঠাইতে ৰাজধানী পাতিছিল বুলি জনা যায়। আমি এতিয়া হাবুঙত আহি পাইছোঁহি আৰু ইয়াত যথেষ্ট মানুহ হৈছে। বলকচোন তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰৰ পৰিৱেশটো চাওঁ। এই মন্দিৰৰ সন্মুখভাগতে ড্ৰেগন আছে, দেখিবলৈ পাইছে দুইফালে ড্ৰেগন আছে আৰু আহোমসকলৰ ৰাজকীয় প্ৰতীক হয় ড্ৰেগনবিলাক। আৰু এইফালে মই 360 ভিউ এটা দি দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু এইফালে গৈ থাকিলে আমি চাকি বন্তি জ্বলোৱা ঘৰ পামগৈ আৰু চাকি বন্তি জ্বলোৱাই অন্য এক ঠাইত পূজা অৰ্চনা কৰা হয়। তেওঁলোকে পূৰ্বপুৰুষসকলক পূজা অৰ্চনা কৰিবৰ কাৰণে বলিও দিয়ে, কুকুৰা বলি দিয়া হয়। ইয়াত দেখিবলৈ পাইছেনে, এই গৃহটোতে কুকুৰা বলি দিয়া হয়।
ইয়াৰ উপৰি ইয়াত আহোমৰ প্ৰথাৰে বিয়া সম্পন্ন কৰিব পাৰি। এই ঘৰটোতে বিবাহ সম্পন্ন কৰাৰো সুবিধা আছে। আপোনালোকে আহিব পাৰে যদি আহোম প্ৰথাৰে বিবাহ সম্পন্ন কৰিম বুলি ভাবিছে। ইয়াত বহুত ধুনীয়াকৈ কৰিব পাৰে, ভাল ব্যৱস্থা আছে। আৰু ইফালে সেও বহি আছে। আমি আহি এতিয়া ধেমাজি টাউন পালোহি। হাবুং চালোঁ, তাৰপিছত মালিনী থান গ'লোঁ, লগতে বাসুদেৱ থানলৈও গ'লোঁ। ভাল লাগিলে আজিৰ দিনটো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি বেয়া পালে তেতিয়াও কমেণ্টত ক'ব কেনেকুৱা লাগিলে। আৰু সকলোকে অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু নতুন এটি ভিডিঅ' অতি সোনকালে লৈ আনিবলৈ চেষ্টা কৰিম। আজিলৈ তেতিয়াহ'লে আহিছোঁ। জয় আই অসম। বাই বাই তেতিয়া। বাই বাই। বাই বাই।